সভাপতিসকল, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকল আৰু শ্ৰদ্ধা ৰাইজ, জয় জয়তে আপোন হ'বলৈ মোৰ সহস্ৰাব্দ প্ৰণিপাত জনাই মই এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম নতুন পৃথিৱী। মানুহে কৰিব নোৱাৰা কাম কি আছে পৃথিৱীত? জয় কৰিছে মানুহে পৃথিৱী। মানুহৰ শব্দই ৰজনজনাই ব্যাকুলতাই আঁকোৱালি লোৱা এই মানুহৰ শব্দই জাগ্ৰত কৰে পৃথিৱী। হিটলাৰৰ শব্দই, চিলাৰৰ ৰাষ্ট্ৰই আৰু লাচিতৰ হেংদাঙেৰে প্লাবিত আজি পৃথিৱীত জয়ধ্বনি। আজি পৃথিৱীত মানুহেই সৃষ্টি কৰে নৱসৃষ্টি, নৱসংস্কৃতি। দুৱাৰ খিৰিকী খুলি ৰাখা, সোমাবলৈ দে গন্ধ সেই নৱসৃষ্টিৰ, নৱসংস্কৃতিৰ। নতুনত্বই বোলাই দিয়ে যেন তোমাৰ হাত দুখনি। চিঞৰা চিঞৰা আৰু চিঞৰা, জোৰেৰে চিঞৰা। তোমাৰ শব্দৰ ধ্বনিত যেন খহি পৰে শত্ৰুৰ হাতৰ পৰা বন্দুকৰ গুলি। শত্ৰুৱে বুজি পাওক মানুহৰ শব্দৰ ধ্বনি যে গুলিতকৈ বহু গুণে বেগী, আৰু শব্দৰ ধ্বনিয়ে ভেদি যাব পাৰে সিহঁতৰ বুকু, কঁপাই তুলিব পাৰে সিহঁতৰ সৰ্বশৰীৰ। হেৰা মানুহ, আচল ৰূপী মানুহ, চিঞৰা চিঞৰা, তোমাৰ শব্দৰ ধ্বনিত উঠলি উঠক পৃথিৱী। সদবক নৱসৃষ্টিৰ, জন্ম হওক নতুন পৃথিৱীৰ। থাকিব য'ত শান্তি, সম্প্ৰীতি আৰু প্ৰগতি। ধন্যবাদ। সুন্দৰ কবিতা আবৃত্তি কৰিছে। তুমি কোন শ্ৰেণীত পঢ়া? অষ্টম শ্ৰেণীত। স্কুলখনৰ নাম কি? বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়। কবিতা গাবলৈ তোমাক কোনে প্ৰেৰণা যোগাইছিল? মোৰ দেউতা আতাউৰ ৰহমান। তেখেতে এজন ভাল কবিতা আবৃত্তি কৰে। তেখেতে তোমাৰ আচলতে কবিতা গোৱাত প্ৰেৰণা যোগাইছে, হয়নে? ভাল, তুমি দেউতাৰ কবিতা আবৃত্তিৰ অনুকৰণ কৰিছা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ পৰিৱেশন হৈছে, তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।